বহুত দিনৰ মূৰত ৰ'দ দেখি মনটো ভাল লাগি গৈছে পূজালে মাত্ৰ 2টা দিন আছে তো এনেকৈ থাকিলে হয় আৰু কলেজো যাব ওলালো আজি বতৰৰ বাবে বহুত দিন যোৱাই হোৱা নাছিল তো ভাবিলোঁ যিহেতু কলেজ বন্ধ দিবই লাহেকৈ মানে পূজাৰ বন্ধ সেইকাৰণে গৈয়ে আহোঁ এয়া আহি থাকোঁতে দেখিলোঁ আমাৰ কাষৰ পূজাখনত ধুনীয়াকৈ পেণ্ডেল দিয়ে আছে একদম পূজা ভাইবছ আহি গৈছে লগতে কলেজৰ সন্মুখতো এখন পূজা হয় কাষতে তাতো ধুনীয়াকৈ পেণ্ডেল দি আছে আৰু যোৱাকালি মই এটা লং ভিডিঅ' আউট কৰিছিলোঁ মোৰ মেখেলা চাদৰৰ কালেকশ্যনত বহুতে মোক সুধি থাকে ক'ৰ পৰা কাপোৰবোৰ লওঁ অল ডিটেইলছত মই তাতে কৈ দিছোঁ আপোনালোকে যদি চোৱা নাই চাব মই লিংকটো ইয়াতে দি দিম তাৰপিছত আমি ক্লাছ পাতি কৰি গোটেইকেইজনী ওলাই গ'লোঁ হৰিপ্ৰিয়া শ্বপিং মলত সীমাই হেনো কিবা কাপোৰ ল'ব কিন্তু আমি বাকীকেইজনী আহিছোঁ মেইনলি এচি খাবৰ কাৰণে তাইকো বোলো চাই দিম কিন্তু মই বেছি চোৱা নাই কাৰণ চালেতো মোৰ ল লাগে জানেই সেইটো কাৰণে আমি দুজনী অকণমান ধেমালি কৰি আছোঁ বহুত দিনৰ মূৰত লগ পাইছোঁ তাতে কোনো নাছিল আমাৰ কলেজৰ ষ্টুডেণ্টে আছিল সেইকাৰণে বেছি ফটো আমি হৈ গ'ল বাৰু তাহাঁতে কিবা হিল চেণ্ডেল চাই আছিল দেখিবলৈ ধুনীয়া হয় কিন্তু বহুত হয় আহোঁতে ফুচকা খাই আহিলোঁ দিয়ক তেন্তে আজিলৈ এৰিছোঁ নেক্সট মিনি ব্লগত আকৌ লগ পাম বাই